গুৱাহাটীলৈ পঢ়িব আহি বন্ধ কোঠালি কুকৰ্মবোৰ কৈ ফুৰে। ঠিকেই কৈছে ৰেৱতী বাইদেউ, গোটেই পৰিৱেশ বিনষ্ট কৰি পেলাইছে। পিছে আপোনাৰ ল'ৰাটো ক'ত আছে? তাৰ কথা নুসুধিব। সি এনি টাইম ভজন কীৰ্তনতে মগ্ন হৈ থাকে। ল'ৰাটো তাক যে বেয়া বস্তুৱে চুবই নোৱাৰিলে আজিলৈকে। বা ৰেৱতী বাইদেউ, পিছে ক'ত আছে সি এতিয়া? সি মুম্বাইত ছফ্টৱেৰ ইঞ্জিনিয়াৰিং কৰি আছে আকৌ। এয়া চাওক, বাবাৰ নাম ললো আৰু তাৰ ফোন আহিলে। বাবা ক। হেল্ল' মাম্মা, মোক 10,000 এটা লাগিছিলে কিতাপ কিনিবলৈ, দিব পাৰিবা নি? ঠিক আছে, মই তোক এতিয়াই পঠিয়াই আছো 10,000 টকা। পঠালো দে, ভালকে কিতাপ চিতাপবোৰ কিনি লবি দে। দিয়া দিয়া মা, থেংক ইউ, লাভ ইউ মম। বেবী, তোমাৰ মেনিকিয়ৰ, পেডিকিয়ৰ, নেইল এক্সটেনশ্যন, কালাৰ যি কৰাব আছে কৰি লোৱা, মই আজি পইচা পাই গ'লো। বেবী, তুমি মোৰ ইমান কেয়াৰ কৰা। আই লাভ ইউ। কেতিয়াও এৰি নাযাবা হা মোক। কিয় এৰিম মই তোমাক?